নমস্কাৰ পুনৰ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি ইতিমধ্যে সকলোৱে লক্ষ্য কৰিছো যে শিক্ষা ব্যৱস্থাৰ যথেষ্ট উন্নতি হৈছে বৰ্তমান অৱস্থাত আৰু চিন্তানকসকলে বিভিন্ন ধৰণৰ কথা যোগদান কৰি তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱস্থাৰে ছাত্ৰ ছাত্ৰী সমাজৰ মানসিক উৎকৰ্ষ বা তেওঁলোকৰ কেৰিয়াৰৰ প্ৰসংগত বিভিন্ন ব্যৱস্থা অৱলম্বন কৰিছে আৰু তাৰ ফলত আমি দেখিছো শিক্ষা ব্যৱস্থাৰ উন্নতি সঁচাকৈ হৈছে কিন্তু এনেকুৱা এটা উন্নতিৰ সময়তে উত্তৰণৰ সময়তে ছাত্ৰ ছাত্ৰীসকলে এটা ভীষণ সমস্যাটো কৰিছে সেই সমস্যাটো আসলতে কি এই সমস্যাটো ইয়াৰ সমাধাননো কি তেনেকুৱা এটা বিষয়ক লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকলে এই কথাটো গুৰুত্ব সহকাৰে ল'ব আৰু কথাখিনি শুনিব শিক্ষা ব্যৱস্থাৰ উন্নতিৰ সময়ত মই যেটো ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাৰ কথা ক'ব কৈছো সেই সমস্যাটো হৈছে যে বহুতো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ ৰাপ অৰ্থাৎ ইন্টাৰেষ্ট থকা বিষয়ত বিভিন্ন শিক্ষানুষ্ঠানত পঢ়িব নোৱাৰে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে যেতিয়া নামভৰ্তিৰ সময় আহে এডমিশনৰ সময় আহে তেতিয়া বিভিন্ন শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ এটা প্ৰধান সমস্যা দেখা যায় যে তেওঁলোকে তেওঁলোকৰ ৰাপ থকা বিষয়ত পঢ়িবলৈ সুবিধা নাপায় এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ পাছত আপোনালোকে নিশ্চয় লগ পাইছে যে কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা ওলাই যে তেওঁলোকে উদাহৰণস্বৰূপে হয়তো ফিজিক্সত তেওঁলোকে অনাৰ্স বিষয় লৈ পঢ়িব খোজে নতুবা কিছুমানে ভূগোল বিষয়ক লৈ পঢ়িব খোজে কিন্তু দেখা যায় যে সেই শিক্ষানুষ্ঠানত সিট বা বিভিন্ন ধৰণৰ প্ৰতিযোগীৰ কাৰণে বা তাত যেটো ভিৰ হয় ছাত্ৰ ছাত্ৰী তাৰ কাৰণে তেওঁলোকে পঢ়িব নোৱাৰে আৰু ফলত সেই শিক্ষানুষ্ঠানখনে সেই ছাত্ৰ ছাত্ৰীসকলক বেলেগ এটা বিষয় লৈ তেওঁলোকক পোনাই দিবলগীয়া হয় এইটো এটা বাস্তৱ সমস্যা আপোনালোকে নিশ্চয় অভিভাৱকসকলে বা ছাত্ৰ ছাত্ৰীসকলে এই কথা জানে এনেকুৱা এটা প্ৰেক্ষাপটত নিশ্চয় আপোনালোকে উপলব্ধি কৰিব পাৰিছে যে এইটো এটা লাহে লাহে সমস্যাহে হৈছে যদিও শিক্ষা ব্যৱস্থাৰ উন্নতি লাভ কৰিছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনোযোগী বিষয়ত বিভিন্ন ক্ষেত্ৰত পঢ়িব নোৱাৰে হয়তো সৰহসংখ্যক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ যি নম্বৰ তালিকা তাৰ ফলত তেওঁলোকে পঢ়িব পাৰে কিন্তু কিছুমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ৰাপ থকাৰ পাছতো পঢ়িব নোৱাৰে গতিকে এইটো যে সমস্যা হৈ আহিছে ইয়াৰ নিশ্চয় আমাৰ সমাধান লাগিব আমি কেৱল শিক্ষা ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত থাকিলে নহব এই সমাধানটো আসলতে কি বা ছাত্ৰ ছাত্ৰীসকলে এই প্ৰসংগত কেনেকৈ আগবাঢ়িব লাগিব সেই সম্পৰ্কত মই কেইটামান কথা ক'বলৈ ওলাইছো আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে কথাখিনি মন দি শুনিব মই বিভিন্ন অভিজ্ঞতাৰ পৰা ক'ব খুজিছো ছাত্ৰ ছাত্ৰীসকলৰ সৈতে প্ৰায় গোটেই জীৱনটো থাকি মই এটা অভিজ্ঞতা লাভ কৰিছো আৰু তাৰ ফলত মই ক'ব খুজিছো যে যিসকল ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ ৰাপৰ বিষয়টো দিয়া নহয় সেইটো এটা অন্যায়হে হয় মই কেতিয়াও এই কথা সমৰ্থন নকৰোঁ যে এজন ছাত্ৰই যি বিষয়ত পঢ়িব খুজিছিল তেওঁ যদি সেই বিষয়ত পঢ়িব নোৱাৰে তেওঁ এটা শিক্ষানুষ্ঠানে এটা বেলেগ বিষয় আগুৱাই দিয়া হয় পঢ়িবলৈ সেইটো এটা ডাঙৰ অন্যায় হ'ব আৰু এই বিষয়টোত মই কেতিয়াও সমৰ্থন নকৰোঁ আনকি ছাত্ৰ ছাত্ৰীসকলক মুকলিকৈ কৈছো তোমালোকৰ তেনেকুৱা এটা বিষয়ত আগবাঢ়ি যোৱাটো মই উচিত বুলি কেতিয়াও নাভাবো যিসকল ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা এটা সমস্যাত ভুগিছে অৰ্থাৎ তেওঁলোকে এখন বিশেষ অনুষ্ঠানলৈ গৈ তাত বিশেষ এটা বিষয়ত পঢ়িবলৈ নাপালে গতিকে তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলে কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ সন্ধান কৰিব লাগিব আজিকালি সুবিধাজনক পৰিৱেশ এটা আহিছে কাৰণ আৰু গভৰ্ণমেণ্ট আৰু প্ৰাইভেট তেনেকুৱা কোনো পাৰ্থক্য এতিয়া নোহোৱা হৈছে সকলোতে প্ৰায় সমানে কিছু ব্যৱস্থা আহিছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালৰ পৰা গতিকে তেওঁলোকে নিজৰ মনোযোগী বিষয়টোত পঢ়িবলৈ বেলেগ বেলেগ অনুষ্ঠান ক'ত আছে সেইটো অনুসন্ধান কৰিব লাগিব আৰু এই ক্ষেত্ৰতে কৈছো যদি তেনেকুৱা এটা সুযোগ পোৱা যায় হয়তো ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনোযোগৰ বিষয়টো পঢ়িবলৈ তেওঁলোকে স্থানান্তৰিত হ'বলগীয়া হ'ব পাৰে অৰ্থাৎ এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ অন্য এখন শিক্ষানুষ্ঠানলৈ যাবলগীয়া হ'ব পাৰে তেওঁলোকে ইয়াত ৰৈ থকাৰ কোনো কাৰণ উচিত নহয় ইয়াৰ মাজতো এটা কথা আছে যদি তেওঁলোকে যিখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিছে বা তেওঁলোকে সেই তাত গৈ এটা ইচ্ছা নথকা বিষয়ত ল'বলগীয়া হ'ল তেতিয়া সেই বিষয়টোৰ ক্ষেত্ৰত অকমান অনুসন্ধান কৰিব লাগে যে তেওঁ যেটো ৰাপ থকা বিষয় আছিল
কিন্তু তেওঁ যিটো বিষয় বাধ্যতামূলকভাৱে ল'বলগীয়া হ'ল সেই বিষয়টোৰ লগত এই বিষয়টোৰ কিবা সম্পৰ্ক লিংক আছে নেকি, বা বৰ্তমান তেওঁ যিটো বাধ্যত পৰি ল'বলগীয়া বিষয় হ'ল সেই বিষয়টোৰ পৰা সেই বিষয়টোলৈ যাবলৈ, তেওঁৰ মনোযোগৰ বিষয়টোলৈ যাবলৈ কিবা ৰাস্তা এটা আছে নেকি, সেইটো কিন্তু ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ অনুসন্ধানৰ মাজেদি চাব পৰা লগাৰ এটা দায়িত্ব আছে। তেতিয়াহ'লে কি হ'ব, হয়তো তেওঁ বৰ্তমানৰ ছাবজেক্টটোত থাকিব কিন্তু তাৰ পৰা উত্তৰণ ঘটি হয়তো এটা হায়াৰ ষ্টাডিজৰ কাৰণে তাৰ পৰা তেওঁৰ সেই মনোযোগী বিষয়টোলৈ যাব পৰাৰ এটা ৰাস্তা থাকে। আৰু এটা উপায় আছে যে যদি নিজৰ মনোযোগৰ বিষয়টো শিক্ষানুষ্ঠানত পোৱা নহ'ল বা এটা অন্যান্য ছাবজেক্টত পঢ়িবলগীয়া হ'ল, হয়তো তেওঁৰ নিজৰ ৰাপ আছিল কেতিয়াবা অকল শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতে নহয়, অভিভাৱকো কেতিয়াবা ছাত্ৰ ছাত্ৰীক তেনেকৈ ডাইৰেক্ট কৰে যে এইটো বিষয়তে পঢ়া, তেতিয়া তেওঁৰ মনত অশান্তি থাকে কিন্তু অভিভাৱকৰ কথা পেলাব নোৱাৰে, সেইটো বিষয় পঢ়িবলগীয়া হয়। গতিকে তেনেকুৱা এটা পৰিস্থিতি হ'লে আচলতে ছাত্ৰ ছাত্ৰীসকলে অনলাইন কোৰ্চ কৰিব পাৰে। আজিকালি এইটো 21 শতিকাত অনলাইন কোৰ্চৰ যথেষ্ট সুবিধা আছে বিভিন্ন বিশ্ববিদ্যালয়ত, বিভিন্ন অনুষ্ঠানত। গতিকে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনোযোগৰ বিষয়টো বিচাৰি ল'বলৈ তেওঁলোকে এই সন্ধানৰ মাজেদি হয়তো এনেকুৱা এটা ব্যৱস্থালৈ যাব পাৰে যে তেওঁলোকে অনলাইন কোৰ্চ কৰাৰ এটা সুযোগ পাব পাৰে। আৰু মই ভাবোঁ বহুতো ছাত্ৰ ছাত্ৰীয়ে ব্যক্তিগতভাৱে লগ পোৱা ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ যিবিলাক অভিজ্ঞতা মই দেখিছোঁ বা তেওঁলোকে বৰ্তমান যিবিলাক কাম কৰি আছে এই ক্ষেত্ৰত দেখিছোঁ যে তেওঁলোকে এটা বিষয়ত পঢ়ি আছে এখন শিক্ষানুষ্ঠানত, কিন্তু তেওঁলোকৰ মনোযোগৰ বিষয়টোৰ ক্ষেত্ৰত অনলাইনৰ কিছুমান চাৰ্টিফাইড কোৰ্চ বা তেনেকুৱা 3 মহীয়া 6 মহীয়া 1 বছৰীয়া কোৰ্চ কিছুমান কৰি আছে। মই ভাবোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা এটা সমস্যাত ভুগিছে তেওঁলোকে তেনেকুৱা এটা অনলাইন কোৰ্চৰ ফালেও যাব পাৰে বা সেই দিশতো ধাৱমান হ'ব পাৰে। আৰু তাৰোপৰি এটা কথা আছে, নিজৰ মনোযোগৰ বিষয়টো পঢ়িব নাপালে বহুত ছাত্ৰ ছাত্ৰীয়ে যিটো বিষয় বাধ্যতামূলকভাৱে বা বেলেগ ধৰণৰ সুবিধা নাপাই পঢ়িবলগীয়া হ'ল, সেই বিষয়টো পঢ়ি থাকোঁতে তেওঁলোকে মনত এটা আক্ষেপ বা নিৰাশা ৰাখে, আৰু সেইটো কেতিয়াও ৰাখিব নালাগে। সেইটোৱে বেছিহে বিপদজনক কৰিব, কাৰণ তেওঁ ইফালেও নহ'ব সিফালেও নহ'ব। অৰ্থাৎ তেওঁ যিটো বিষয় পঢ়িব সেই বিষয়টো পঢ়ক, পঢ়ি থাকি আক্ষেপ আৰু নিৰাশা নাৰাখিব, কিন্তু সেই বিষয়টো পঢ়ি থাকি এটা গেপ নকৰাকৈ তেওঁলোকে অন্যান্য দিশত তেওঁলোকে সন্ধান কৰিব লাগিব। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ পথভ্ৰষ্ট হোৱাৰ আচলতে শংকা নাথাকে। এইকেইটা উপায় ছাত্ৰ ছাত্ৰীসকলক দিলোঁ আৰু দেখিছোঁ বাস্তৱ ক্ষেত্ৰত এইকেইটা উপায় বহুতো ছাত্ৰ ছাত্ৰী ইতিমধ্যে পালন কৰিছে। আমাৰ অসমৰ ল'ৰা ছোৱালী ভাৰতৰ অন্যান্য ৰাজ্যলৈ গৈ তেনেকুৱা বিভিন্ন সমস্যাত ভুগিছে যে তেওঁলোকে প্ৰতিযোগিতাৰ কাৰণে তেনেকুৱা ধৰণৰ কিছুমান আসন নাপায়, এটা বেলেগ বিষয়ত পঢ়িবলগীয়া হৈছে, কাৰণ তেওঁলোকে আৰু নিজৰ ৰাজ্যলৈ উভতি আহিব খোজা নাই। গতিকে এই বিষয়টোৰ ক্ষেত্ৰত মই পুনৰ ক'ব খুজিছোঁ যে এইটো এটা সামাজিক সমস্যা হৈছেগৈ, আমি যদিও শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিবলৈ আৰম্ভ কৰিছোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে মই দিয়া উপায়কেইটা বুজি পাইছে, আৰু এইকেইটা উপায় দিয়াৰ পাছতো তেওঁলোকৰ যদি অন্যান্য কিছুমান বিশেষ সমস্যা আহি পৰে, তেওঁলোকৰ মনোযোগী যিটো বিষয় সেইটোত পঢ়িব নোৱাৰি, সেই সম্পৰ্কত কিছু কথা জনাবলগীয়া থাকিলে মই ভাবোঁ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত তেওঁলোকে জনাব, আৰু তাৰ পাছত আমি নিশ্চয় কিছুমান সমাধানৰ ৰাস্তা উলিয়াব পাৰিম। ইমানতে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।